নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ এবাৰ স্বাগতম জনাইছোঁ আভিৰিজিত একাডেমীলৈ। আজি আমি বহুতেই গুৰুত্বপূৰ্ণ এটা টপিক আলোচনা কৰিম, এভাৰেজ। এইটো টপিকৰ ওপৰত যিকোনো কম্পিটিটিভ এক্সামত কুৱেশ্যন অহা দেখাই যায়। এই টপিকটো বহুতেই গুৰুত্বপূৰ্ণ। টপিকটো যিমান গুৰুত্বপূৰ্ণ তাতকৈ বেছি আৰু সহজ, যেতিয়া আপুনি বুজি পাব। ভিডিঅ'টোত আমি 7টা MCQ ডিছকাছ কৰিম। 7টা MCQৰ লগত আমি 7টা সূত্ৰও ডিছকাছ কৰিম। এই সূত্ৰকেইটা ইমানেই গুৰুত্বপূৰ্ণ হয়, যাৰ যোগেদি আপুনি মুখে মুখে আনচাৰ উলিয়াই দিব পাৰিব। ভিডিঅ'টো শেষলৈকে চাব। মই ভাবোঁ প্ৰতিটো ছেকেণ্ডৰ মূল্য আপুনি এই ভিডিঅ'টোৰ যোগেদি পাব। গতিকে প্ৰথমটো প্ৰশ্নৰ ফালে আগবাঢ়িছোঁ। প্ৰশ্নটো চাই আপুনি ভিডিঅ'টো স্কিপ কৰি নিদিব, কাৰণ প্ৰশ্নটো বহুতেই সহজ হয়। মই সূত্ৰটো বুজোৱাৰ কাৰণে এই প্ৰশ্নটো লৈ আহিছোঁ, কাৰণ আমি বেছিক লেভেলৰ পৰাহে ষ্টাৰ্ট কৰিম। ইয়াত কৈছে যে দ্য এভাৰেজ অফ দ্য হাইট অফ 5 ষ্টুডেণ্টছ হেভিং হাইটছ 30, 40, 50, 60 এণ্ড 70। 5জন ছাত্ৰৰ উচ্চতাৰ গড় উলিয়াব দিছে যদি তেওঁলোকৰ উচ্চতা 30, 40, 50, 60 আৰু 70 হয়। আমি জানো গড় উলিওৱাৰ সূত্ৰটো হয় পদসমূহৰ মুঠ যোগফল ডিভাইডেড বাই পদসমূহৰ সংখ্যা, হয়নে? ইয়াত পদসমূহ আছে এইকেইটা আৰু মুঠ সংখ্যা আছে 1, 2, 3, 4, 5। ইয়াত দিয়াই আছে 5জন বুলি। গতিকে এইখিনি যোগ কৰিম। যোগ কৰাৰ ফলত আমি 5ৰে হৰণ কৰি দিম, আনচাৰটো আমি পাই যাম। 3, 4, 7, 7 পাঁচে 12, 12, 6, 18, 18 আৰু 7, 25। 250 ডিভাইডেড বাই আমাৰ মুঠ পদৰ সংখ্যা আছে 5। আমি 250ক 5ৰে ভাগ কৰিলে আমি পাই আছোঁ 5ৰে 25ক 5 বাৰ আৰু 0 এটা আছে 0, 50 হৈ যাব আমাৰ আনচাৰ। অপশ্যন চিটো কাৰেক্ট হৈ যাব। বুজি পাইছেনে? পৰৱৰ্তী প্ৰশ্নটো আমি লাহে লাহে সূত্ৰৰ লগতে MCQখিনি ডিছকাছ কৰিম। বহুতেই গুৰুত্বপূৰ্ণ হয়, গতিকে শেষলৈকে চাব। আমি সূত্ৰটো আগতে চাই লওঁ। প্ৰথম nটা স্বাভাৱিক সংখ্যাৰ গড় n+1 ডিভাইডেড বাই 2। যদি আপুনি প্ৰশ্নটো পঢ়ে, প্ৰথম 10টা স্বাভাৱিক সংখ্যাৰ গড় কিমান হ'ব? আপুনি আগতে কি কৰিব? প্ৰথম 10টা স্বাভাৱিক সংখ্যা লিখিব 1, 2, 3, 4, 5, 6, 7, 8, 9, 10। এইখিনি যোগ কৰিব। যোগ কৰাৰ ফলত 10ৰে হৰণ কৰিব, তাৰপিছত আনচাৰটো পাব, হয়নে? এনেকৈ কৰিব আপুনি। কিন্তু এইটো সূত্ৰ যদি আপুনি ইউজ কৰে, এইটো সূত্ৰ যেতিয়া আপুনি ব্যৱহাৰ কৰিব, কি কৈছে? ইয়াত nটা স্বাভাৱিক সংখ্যা, n মানে যিকোনো নাম্বাৰ হ'ব পাৰে। ইয়াত 10 বুলি কৈছে, n = 10 হৈ যাব, হয়নে? 10টা স্বাভাৱিক সংখ্যা কৈছে, তেন্তে nৰ ভেলুটো যিটো হ'ব 10 হৈ যাব। সূত্ৰই কি কয়? n+1 ডিভাইডেড বাই 2। nৰ ভেলু যদি 10 হয়, +1 ডিভাইডেড বাই 2, আমি কি পাই আছোঁ? 11 ডিভাইডেড বাই 2, অৰ্থাৎ 5.5 হৈ যাব আনচাৰ। 11ক 2ৰে ভাগ কৰিলে আমি আনচাৰটো পাই যাম 5.5, অৰ্থাৎ অপশ্যন বিটো হৈ যাব কাৰেক্ট আনচাৰ। এইটো সূত্ৰ ব্যৱহাৰ কৰি আপুনি প্ৰথম 100টা স্বাভাৱিক সংখ্যাৰ গড় উলিয়াব পাৰে। যেনে 100 + 1 ডিভাইডেড বাই 2, অৰ্থাৎ কিমান হৈ যাব? 50.5 হৈ যাব, হয়নে? এনেদৰে আপুনি যিকোনো nটা কৈছে নহয়, যিকোনো নাম্বাৰ লওক। যদি 1000টাও কয়, 1 লাখটাও কয়, তেতিয়াও আপুনি আনচাৰটো উলিয়াই দিব পাৰিব। নিমিষতে আনচাৰটো ওলাই আছে, হয়নে? পৰৱৰ্তী প্ৰশ্নৰ ফালে আগবাঢ়িছোঁ। পৰৱৰ্তী প্ৰশ্নটো কি কৈছে যে প্ৰথম 8টা যুগ্ম সংখ্যাৰ গড় কিমান? দ্য এভাৰেজ অফ দ্য ফাৰ্ষ্ট 8 ইভেন নাম্বাৰ্ছ ইজ। যেতিয়া আপোনাক ক'ব যে প্ৰথম 8টা যুগ্ম সংখ্যাৰ গড় উলিয়াব লাগে, তেতিয়া কি কৰিব? যে আপুনি প্ৰথম 8টা যুগ্ম সংখ্যা লিখিব এনেদৰে 2, 4, 2, 4, 6, 8, 10, 12, 14 + 16। তাৰপিছত 8ৰে হৰণ কৰি দিব, যিটো আহিব আনচাৰ সেইটোৱে লিখিব। বহুত টাইম কনজিউমিং হয়। আমি এবাৰ কৰি চাওঁ, পিছত সূত্ৰটো ব্যৱহাৰ কৰি আনচাৰটো ওলাম। সূত্ৰটো এপ্লিকেবল হয় নে নহয় সেইটো চেক কৰাৰ কাৰণে আমি এবাৰ কৰি চাওঁ। আমি যোগ কৰি লওঁ। 16 + 14 30, 30 + 12 42, 42 + 10 52, তাৰপিছত 60, 66, 66ৰ লগত 4 70 হৈ আছে, 70ৰ লগত 2 এড কৰিলে 72 ডিভাইডেড বাই 8। 72ক 8ৰে হৰণ কৰিলে 8 9 × 72 হয়, আনচাৰটো 9 আহি আছে, হয়নে? আমি সূত্ৰটো ব্যৱহাৰ কৰিম এতিয়া। সূত্ৰটো ব্যৱহাৰ কৰি চাম আনচাৰটো ওলাই নে নাই। আমাক কি কৈছিলে? 8টা ইভেন নাম্বাৰ, অৰ্থাৎ যুগ্ম সংখ্যা। nৰ ভেলু কিমান হৈ যাব? 8 আৰু +1 হৈ আছে, হয়নে? কিমান হৈ আছে? 9। আমাৰ এইটো ইমানখিনিত আমাৰ আনচাৰটো ওলাই আছে। কিমান সহজ এটা পদ্ধতি হয়, শ্বৰ্ট ট্ৰিক। আপোনালোকৰ লাগে নহয় শ্বৰ্ট ট্ৰিক? পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িছোঁ। সূত্ৰকেইটা লিখি ল'ব, কপি আৰু পেন লৈ বহক। বহুতেই গুৰুত্বপূৰ্ণ হয়, আপোনাৰ এক্সামত বহুতেই সহায়ক হ'ব। কুৱেশ্যন নম্বৰ 4ত কৈছে আপোনালোকে সূত্ৰটো আগতেই নাচাব, কুৱেশ্যনটো পঢ়ি চাওক, তাৰপিছত নিজে অলপ ভাবি ল'ব। প্ৰথম 11টা অযুগ্ম সংখ্যাৰ গড়। আমি যুগ্ম সংখ্যাৰটো ওলাইছোঁ, এতিয়া অযুগ্ম সংখ্যাৰটো ওলাম, হয়নে? 11টা অযুগ্ম সংখ্যাৰ গড়। আপুনি কি কৰিব? 1 + 2, 1 + 3 + 5 + 7 এনেকৈ কৰি থাকিব। 11টা অযুগ্ম সংখ্যা লিখিব, যোগ কৰিব, তাৰপিছত হৰণ কৰিব। তেনেদৰে কৰিব নালাগে। সূত্ৰটোৱে কয় যে প্ৰথম nটা অযুগ্ম সংখ্যাৰ গড় নেই হয়। অৰ্থাৎ কি হয়
যে আমাক যিমানটা অযুগ্ম সংখ্যাৰ গড় ওলাব দিয়ে সেইটোৱেই আনচাৰ হৈ যায়। যদি কয় 100টা অযুগ্ম সংখ্যা অৰ্থাৎ প্ৰথম 100টা অযুগ্ম সংখ্যাৰ গড় ওলাব লাগে, তেতিয়া আনচাৰটো 100 হৈ যাব। ইয়াত 11টা বুলি কৈছে, তেন্তে আনচাৰটো 11 হৈ যাব। বুজিছেনে নাই? যিমানটা অযুগ্ম সংখ্যাৰ গড় ওলাব লাগে সেইটোৱেই আনচাৰ হৈ যায়। আপোনাৰ কৰিবই নালাগে, মুখে মুখে আনচাৰ ওলাই আছে সূত্ৰটোৰ যোগেদি। যিমানটা অযুগ্ম সংখ্যাৰ গড় ওলাব দিব সিমানেই হৈ যাব আনচাৰ। ইয়াত 11 বুলি কৈছে, আনচাৰটো 11 হৈ যাব। যদি কয় প্ৰথম 1000টা অযুগ্ম সংখ্যাৰ গড় ওলাব লাগে, তেতিয়া 1000 হৈ যাব আনচাৰ। বুজি পাইছেনে? পৰৱৰ্তী প্ৰশ্নটো চাওঁ কি আছে। কি কৈছে যে তলত থকা সংখ্যাবোৰৰ গড় ওলাব লাগে। কিমান আছে সংখ্যাকেইটা? 100, 101, ইয়াৰ পৰা 120 লৈকে আছে। গোটেই সংখ্যাখিনি আছে। এইখিনি যোগ কৰাৰ ফলত যোগ কৰি তাৰপিছত হৰণ কৰিব লাগিব। বহুতকেইটা সংখ্যা আছে, 120 লৈকে আছে, মানে 21টা সংখ্যা আছে, হয়নে? 21টা সংখ্যা যোগ কৰি তাৰপিছত 21ৰে হৰণ কৰি আপুনি আনচাৰটো পাব লাগিব। কিন্তু তেনেকুৱা কৰিব নালাগে। সূত্ৰই কি কয়, যদি ক্ৰমিক সংখ্যা, ইয়াত চাব ক্ৰমিক সংখ্যা আছে 101, 100ৰ পৰা আৰম্ভ হৈছে 100, 101, 102, এনেকৈ 120 লৈকে আছে, হয়নে? এতিয়া কি কৰিব লাগিব, আপোনাৰ আটাইতকৈ সৰু সংখ্যাটো কি আছে সেইটো চাব লাগিব, আৰু আটাইতকৈ ডাঙৰ সংখ্যাটো কি আছে সেইটো চাব লাগিব। আটাইতকৈ সৰু কি আছে 100, এইটো চাব, সৰু সংখ্যা প্লাছ ডাঙৰ সংখ্যা ডিভাইডেড বাই 2। আটাইতকৈ সৰু আছে 100 আৰু আটাইতকৈ ডাঙৰ আছে 120 ডিভাইডেড বাই কি 2, 2ৰে হৰণ কৰিব লাগিব। 100 আৰু 120 যোগ কৰিলে কিমান হৈ যায়? 220 ডিভাইডেড বাই 2 কিমান হ'ব? 110। আপুনি লক্ষ্য কৰিছেনে নাই কিমান সহজতে আনচাৰবোৰ ওলাই আছে, হয়নে? মজা লাগি আছেনে নাই? যদি মজা লাগি আছে তেতিয়াহ'লে কমেণ্ট কৰক এতিয়াই। ভিডিঅ'টোৰ যোগেদি আপুনি কিমান হেল্পফুল হৈছে এতিয়া এটা কমেণ্ট কৰক, আৰু ভিডিঅ'টো আপোনাৰ বন্ধুসকলৰ লগত শ্বেয়াৰ কৰিব নাপাহৰিব। কিন্তু বহুতেই গুৰুত্বপূৰ্ণ হয়, আপুনিও শিকক আৰু আপোনাৰ বন্ধু বান্ধৱীসকলকো শ্বেয়াৰ কৰক, যাতে তেওঁলোকেও শিকিব পাৰে। পৰৱৰ্তী প্ৰশ্নটো আছে কুৱেশ্যন নম্বৰ 6। পৰৱৰ্তী প্ৰশ্নটো কি কৈছে যে প্ৰথম 5টা চাৰিৰ গুণিতকৰ গড় কিমান? প্ৰথম 5টা চাৰিৰ গুণিতকৰ গড় উলিয়াব লাগে। চাৰিৰ গুণিতকখিনি কি কি আছে? 4 গুণ 4, 4 2 8, এনেকৈ তাৰ 5টা কৈছে নহয়। 4 3 গুণ 12, পিছত 16, তাৰপিছত 20। এইখিনি যোগ কৰিব, তাৰপিছত হৰণ কৰিব 5ৰে। এনেকৈ কৰিব নালাগে। কি কৈছে? সংখ্যাটো, মানে সংখ্যাটো কি হয়, কিহৰ গুণিতক হয়? চাৰিৰ গুণিতক, তেন্তে সংখ্যাটো লিখিম। পিছত কি আছে? পূৰণ, মই মচি দিছোঁ যাতে আপোনালোকৰ প্ৰব্লেম নহয়। সংখ্যাটো মানে 4, পূৰণ n প্লাছ 1। n মানে কি? কিমানটা কৈছে? 5টা কৈছে, তেন্তে n মানে 5 হৈ যাব। nৰ ভেলু ইয়াত 5 হৈ যাব। এই 5টো হৈ যাব nৰ ভেলু, প্লাছ 1 ডিভাইডেড বাই 2, হয়নে? 4 ইনটু 5 প্লাছ 1 কিমান হয়? 6 ডিভাইডেড বাই 2। 2 দি 4 হৰণ কৰিলে 2, আৰু 2 6 গুণ 12। আমাৰ আনচাৰটো অপশ্যন বিটো হৈ যাব কাৰেক্ট। বুজিছেনে? কি কৰিব লাগিব? কি কৈছে? সংখ্যাটো মানে কিহৰ গুণিতক? 4ৰ গুণিতক হয়, গতিকে 4 লিখিছোঁ ইয়াত। তাৰপিছত কি কৈছে? সংখ্যাটো লিখিলোঁ, তাৰপিছত পূৰণ, পিছত n মানে কিমানটা সংখ্যাৰ গড় ওলাব লাগে। n ইয়াত 5টা বুলি কৈছে, সেইকাৰণে 5 লিখিছোঁ, প্লাছ সূত্ৰৰ মতে 1 আছে, 1 দিছোঁ, ডিভাইডেড বাই সূত্ৰৰ মতে 2, ডিভাইডেড বাই 2 কৰিছোঁ, চিম্প্লিফিকেশ্যন কৰিছোঁ, আৰু আনচাৰটো আমি পাই গৈছোঁ, হয়নে? ইমান সহজ আছিলে। সূত্ৰটো লিখি ল'ব। পৰৱৰ্তী প্ৰশ্ন, আমাৰ অন্তিমটো প্ৰশ্ন হয়, 6টা সংখ্যাৰ গড় যদি 15 হয় তেন্তে সংখ্যাবোৰৰ যোগফল কিমান হ'ব? আমি প্ৰথমটো যিটো সূত্ৰটো পাইছিলোঁ সেইটো সূত্ৰৰ পৰা আমি আনচাৰটো উলিয়াব পাৰিম। আমি 7টা সূত্ৰ বুলি কৈছিলোঁ, কিন্তু প্ৰথমটো সূত্ৰ আমি বেলেগ ধৰণেও লিখিব পাৰোঁ। সেইটো হিচাপত মই 7টা সূত্ৰ বুলি কৈছোঁ। গতিকে ইয়াত কি কৈছে? 6টা সংখ্যাৰ গড় যদি 15 হয় তেন্তে সংখ্যাবোৰৰ যোগফল কিমান হ'ব? এইটো সূত্ৰত আমি ভেলুকেইটা পুট কৰিম। গড় কিমান কৈছে? 15, ইকুৱেল যোগফল আমি নাজানো, সেইকাৰণে x বুলি ধৰিম, আৰু পদৰ সংখ্যা কিমান? 6টা কৈছে, তেন্তে ডিভাইডেড বাই 6। ইয়াত 6টো হৰণ হৈ আছিলে xৰ লগত, এইটো ছাইডত আহিলে পূৰণ হৈ যাব, অৰ্থাৎ x ইকুৱেল 15 আৰু 6 পূৰণ কৰিলে হৈ যাব 90, অৰ্থাৎ আমাৰ আনচাৰটো হৈ যাব অপশ্যন ডিটো কাৰেক্ট। বুজি পাইছে নিশ্চয়? আজি আমি বহুতকেইটা সূত্ৰ আলোচনা কৰিছোঁ। সূত্ৰকেইটা পাৰিলে আপুনি লিখি ল'ব, লিখি ল'লে বহুতখিনি ক্লিয়াৰ হৈ যায়। লগতে ভিডিঅ'টো যদি ভাল লাগি থাকে তেন্তে ভিডিঅ'টো এটা লাইক কৰিব, আৰু আপুনি অকলে শিকিলে নহ'ব নহয়, বন্ধু বান্ধৱীসকলৰ লগতো শ্বেয়াৰ কৰিব লাগিব। আৰু যদি আপুনি চেনেলটোত নতুনকৈ আহি থাকে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু এতিয়ালৈকে যদি আমাৰ টেলিগ্ৰাম চেনেলটো আপুনি জইন কৰা নাই তেতিয়াহ'লে টেলিগ্ৰাম চেনেলটো জইন কৰিব। তাত আমি প্ৰতিটো ভিডিঅ'ৰ PDF-সমূহ শ্বেয়াৰ কৰোঁ, আৰু কিছুমান MCQ আমি ডিছকাছ কৰোঁ এজ এ মক টেষ্ট হিচাপে। তাত আপুনি পাৰ্টিচিপেট কৰিব পাৰে। আপুনি টেলিগ্ৰামত অভিৰিজিত একাডেমি বুলি চাৰ্চ কৰিলেও পাই যাব, বা এই QR ক'ডটো স্কেন কৰিলেও হ'ব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।